আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। আজি মই আপোনালোকৰ মাজলৈ খাহী মাংস ৰেচিপি এটা আগবঢ়াওঁ বুলি ভাবিলোঁ। অসমীয়া ষ্টাইলত বনোৱা খাহী মাংস ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁচোন কেনেধৰণে মই ৰান্ধিলোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাব, ভাল লাগিলে লাইক এটা কৰিব আৰু চেনেলটো প্লিজ নতুনসকলে ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চাইছে বহুতে, কিন্তু ছাবস্ক্ৰাইবটো আচলতে কমকৈ কৰিছে, সেয়েহে ছাবস্ক্ৰাইব কৰি দিবচোন আৰু কাষতে থকা বেল আইকনটো টিপি দিব। তেতিয়া ভিডিঅ'সমূহ পাই থাকিব, সহজ কিছুমান ৰেচিপি দিম মই পাই থাকিব। আৰু ভিডিঅ'টো আচলতে আজিৰ নহয়, ভুল কেইদিনমান আজি যিহেতু বৃহস্পতিবাৰ মাছ মাংস খোৱা নহয়, কিন্তু মই ভিডিঅ'টো আগবঢ়াবহে পৰা নাছিলোঁ। আজি ভাবিলোঁ দি দিওঁচোন। ব'লক এতিয়া চাওঁ কেনেধৰণে ৰান্ধিব ৰেচিপি। মাংস ৰান্ধিবলৈ প্ৰথমে মই গোটা জিৰা আৰু গোটা ধনিয়া টাৱাখনত গৰম কৰি এনেধৰণে বেলনাখনতে গুড়ি কৰি ল'লোঁ। আৰু মই বেছিভাগ এনেধৰণে গোটা মছলা কিনি আনি ঘৰত গুড়ি কৰিয়ে লওঁ। আৰু মাংসত যদি গোটা মছলা এনেধৰণে গুড়ি কৰি দিয়ে তেতিয়াহ'লে খাবলৈতো টেষ্টটোৱে বেলেগ হৈ যায়, নহয় জানো? সেয়েহে মই এনেধৰণে ঘৰতে গুড়ি কৰি লওঁ। আৰু মোৰ লৰালৰিও হৈছিলে, সেয়েহে মই অকণমান এনেকৈ গৰম কৰি পটাপট গুড়ি কৰি ল'লোঁ। তাৰপাছত মাংসখিনি ধুই ল'লোঁ, লৈ তাত মই জোখমতে হালধি দিলোঁ, নিমখ দিলোঁ আৰু ধনিয়া গুড়ি দিছোঁ আধা চামুচতকৈ বেছি, আৰু জিৰা গুড়ি দিছোঁ আধা চামুচ, আৰু অকণমান দিছোঁ জালুক আৰু আদা নহৰু অকণমান থেতেলিয়াই তাত মই দিছোঁ, আৰু অকণমান নেমু টেঙা চেপি দিছোঁ। তাৰপিছত ভালদৰে মই এইখিনি সানি 1 ঘণ্টাৰ কাৰণে ঢাকোন মাৰি ৰাখি থ'ম। তাৰপাছত মই গ্ৰেভিৰ কাৰণে লৈছোঁ ডাঙৰ পিঁয়াজ দুটা, নহৰু কেইফুটামান, আৰু জলকীয়া, বিলাহী, আলু, অমিতা, লং ইলাচি, ডালচেনি, গোটা জিৰা আৰু তেজপাত দুটা। তাৰপিছত কুকাৰটো গেছত তুলি গৰম কৰি তেল দিলোঁ। দিয়াৰ পাছত মই তাত গোটা মছলাখিনি যে থৈছিলোঁ সেয়া মই দি দিলোঁ, আৰু বিলাহী আৰু পিঁয়াজখিনিও কাটি ল'লোঁ। তাৰপিছত মই তাত পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি অকণমান ৰঙা হোৱালৈকে ভাজিব লাগিব। তাৰপিছত তাত মই জলকীয়াটোও দিলোঁ, আৰু নহৰু যে থেতেলিয়াই থৈছিলোঁ সেয়াও দিলোঁ। আদা মই কমকৈ ব্যৱহাৰ কৰিছিলোঁ, মেৰিনেট কৰোঁতে যে দিছিলোঁ সেয়াই দিছোঁ, আৰু আদা মই ব্যৱহাৰ নাই কৰা। তাৰপিছত সেইখিনি মই ৰঙা হোৱালৈকে অকণমান ভাজি লৈছোঁ। তাৰপিছত মই তাত কাটি থোৱা বিলাহীটো দি দিলোঁ, দি সেয়াও মই আকৌ 5 মিনিটমান সময় ভাজি লৈছোঁ। আৰু তাত মই নিমখ আৰু হালধি আৰু অকণমান দি দিলোঁ। সোৱাদ অনুযায়ী দিব লাগে আচলতে, মই সোৱাদ অনুযায়ী দিলোঁ। তাৰপাছত মই তাত মাংসখিনি ঢালি দিলোঁ, দি সেইখিনি মই ভালদৰে লৰাই লৈছোঁ। লৰাই মই তাত অকণমান মিট মছলা দিছোঁ। মাংস মেৰিনেট কৰোঁতে মই মাংসৰ জোখেৰেহে নিমখ হালধি দিছিলোঁ, সেয়েহে মই আৰু অকণমান নিমখ হালধি তাত মই ব্যৱহাৰ কৰিছোঁ। তাৰপিছতে ভালদৰে মই ভাজি লৈছোঁ, আৰু আলু অমিতাখিনি দিয়াৰ পিছতো মই ভালদৰে লৰাই প্ৰায় 20 মিনিটমান সময় মই ভাজি ল'ম। মাজে মাজে ঢাকোনখন লগাইও ভাজিছোঁ, আৰু গেছটো কমাই দিছোঁ। আচলতে গেছটো বঢ়াই দিলে এনেই পটক লাগি ধৰিব, সেয়েহে গেছটো কমাই দি এনেধৰণে মই 20 মিনিটমান সময় ভাজি লৈছোঁ। মানে অলপ শুকান হোৱা পৰ্যায়লৈকে মই ভাজি লৈছোঁ, আৰু আলু মানে আধা আধি সিজি গৈছে আৰু ভাজোঁতেই। আৰু মাংস যিমানেই ভজা হয় সিমানেই ভাল হয় আচলতে খাবলৈ, সেয়েহে মই বেছিকৈ ভাজোঁ। তাৰপাছত এনেধৰণে ঢাকোন লগাইও মই ভাজিছোঁ, মাজে মাজে ঢাকি দিওঁ, আকৌ লৰাওঁ তেনেধৰণে। তাৰপিছত মই তাত জোখমতে পানী দিলোঁ, দি মই সেইখিনি অকণমান পানী উতলিবলৈ দিলোঁ। কুহুমীয়া পানী দিছিলোঁ, গৰম পানী দিয়া নাছিলোঁ, কুহুমীয়া পানী দিলোঁ, সেয়েহে উতলিবলৈ দিলোঁ। আৰু শেষত মই তাত অকণমান গৰম মছলা ছটিয়াই দিলোঁ, দি মই কুকাৰটো সাফৰখন মাৰি 4টা চিটি মৰালোঁ। এয়া দেখিছেনে, হৈ গ'ল। ৰংটো বিৰাট ধুনীয়া হৈছে, আৰু যিহেতু পনীয়া নিচিনা হৈছে, এনেধৰণে নাখাওঁ, সেয়েহে মই সদায় এই কামটো কৰোঁ। মানে কেৰাহীখনত ঢালি দিওঁ, দি তাত মই দিয়া আলু আৰু অমিতাখিনি অলপকৈ ভাঙি দিছোঁ, দি উতলিবলৈ অকণমান সময় দিছোঁ। তাৰপাছত মই তাত আৰু সোৱাদটো অকণমান বঢ়াবলৈ অকণমানি পেনখনতে অকণমান মিঠাতেল দিছোঁ, দি কেতিয়াবা মিঠি গুটি দিছোঁ, আৰু কচুৰি মিঠি অকণমান দিছোঁ, দি
সেইখিনি মই মাংসৰ লগত মিলাই দিলোঁ। ইয়াত দেখিছেনে হৈ গ'ল, কেনেকুৱা সুন্দৰ হৈছে খাবলৈ, গোন্ধে টেষ্টে মানে আৰু ক'ব নালাগে, ইমান ধুনীয়া হৈছে খাবলৈ। আৰু মিঠি গুটি বা কচুৰি মিঠি নিদিলেও তাত নহৰু কেইফুটামান হ'লেও এনেধৰণে তেলত গৰম কৰি দি দিবচোন, সোৱাদটো একদমেই বেলেগ হৈ যায় আচলতে খাবলৈ, ইমান ধুনীয়া হয় গোন্ধটো। এয়া হৈ গ'ল দেখিছেনে, ধন্যবাদ।